windows once you go down. You must be crazy if you think that I'ma slow down. Don't wanna hear it talking shit, fuck the drama. Keep it coming, I'ma send you to your mama. Mr. Whip, 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 get the guns out. Dropping bodies in the place till the sun's out. Can't fuck with this, I'm going to drive. Cause when the bullets fly, I'm the last one to die. Hey guys, Assalamu and welcome back to my YouTube channel. আৰু যেহেতু এতিয়া চলি আছে গৰমৰ বতৰ সো একলেণ্ড নোযোৱা কইনো কেনেকৈ থাকো সো আমি আহি গলো একলেণ্ড অলপ এনজয় কৰিবলৈ আৰু আপোনালোককো দেখুৱাম ভিতৰলৈ গৈ ভিতৰত কি নতুন ৰাইডছ আহিছে আৰু আমি ক'ত উঠিবলৈ পাও আৰু এয়া হৈছে মোৰ কাজিন আৰু মই মোৰ কাজিন আৰু মোৰ ফ্ৰেণ্ডৰ লগত গৈছিলো আৰু এতিয়া আমি আমাৰ টিকেটছবোৰ কাটি ললো আৰু এতিয়া আমি ভিতৰলৈ প্ৰৱেশ কৰিম আৰু সেইভাবে আমাৰ হাতে হাতে এনেদৰে টিকেটবোৰ মাৰি দি আছে আৰু ভিতৰলৈ প্ৰৱেশ কৰাৰ আগত ইয়াত চেকিং হয় বেগবোৰ আমি যিবোৰ বেগ লৈ যাও কাৰণ যেহেতু তাত বাহিৰা বস্তু লৈ যোৱা এলাও নাই পানীৰ বটলো লৈ যাব নোৱাৰে আপোনালোকে সো ইয়াত চেকিং কৰা হয় কোনোবাই কিবা বাহিৰা বস্তু লৈ গৈছে নেকি আপোনালোকে যদি পানী বা কিবা খোৱা বস্তু ল'ব বিচাৰে আপোনালোকে ভিতৰতে পাব কিন্তু বাহিৰৰ পৰা লৈ যোৱা একেবাৰে এলাও নাই সো আমিও বেগবোৰ চেকিং কৰাই ললো আৰু এতিয়া আমি ভিতৰলৈ এন্ট্ৰি কৰিব ওলাইছো সো ফাইনালি আমি ভিতৰলৈ এন্ট্ৰি কৰিলো আৰু এন্ট্ৰি কৰাৰ পিছত এটা সিন দি দিয়ে টিকেটখনত আৰু এনেদৰে আমি ভিতৰলৈ সোমাই দেখিলো চাৰিওফালে ৱাটাৰফলৰ দৰে পানী বৈ আহিছে আৰু সেইভাবে পৰিবেশটো দেখিবলৈ বিৰাটে ধুনীয়া হৈছে সো গাইস বতৰটো চাওক ইমান ধুনীয়া ডাৱৰীয়া বতৰ হৈ আছে আৰু মোৰ মতে এনেকুৱা বতৰতে একলেণ্ডলৈ যাব লাগে কাৰণ বহুত বেছি ৰ'দতো যোৱাটো পসিবল নহয় কাৰণ তাত বহুত লাইন লাগিব লাগে লাইন ধৰিব লাগে ৰাইডছবোৰত উঠিবৰ বাবে আৰু বেছি ৰ'দ দি থাকিলে গৰমটো সহ্য নহয় সো এনেকুৱা বতৰতে মই যোৱাটো প্ৰেফাৰ কৰোঁ আৰু ইফালে মই সকলোকে সুধি আছিলোঁ যে সকলোৱে কিমান এক্সাইটেড ইয়ালৈ আহি আৰু ইফালে দেখিছে সকলোৱে ফটো তোলাত ব্যস্ত যেহেতু আহিছোঁ ফটোটো তুলিবই লাগিব আৰু এতিয়া আপোনালোকে চাই থাকক আমি ক'ত যাওঁ কি কৰোঁ সকলো আপোনালোকক দেখুৱাম তাৰ আগতে আমি ল'ব লাগিব লকাৰ কাৰণ আমি যিবোৰ কাপোৰ আনিছোঁ আমাৰ চেঞ্জ কৰা কাপোৰবোৰো লকাৰত ৰাখিব লাগিব আপোনালোকে আহিলে লকাৰটো পোনপ্ৰথমে লৈ ল'ব আৰু যিবোৰ বস্তু আনিছে লকাৰত থৈ দিব পাৰিব সো আমি লকাৰ লৈ ল'লো লকাৰ লোৱাৰ পিছত আমি পোনপ্ৰথমে আহিলোঁ 3D চিনেমাখন চাবলৈ আৰু ইয়াত আপোনালোকে ওৱান টাইমে চাব পাৰিব সেইভাবে ইয়াতে মাৰ্ক কৰি দিয়ে যাতে মানে আকৌ এবাৰ আহি চাব নোৱাৰে এখন ওৱান টাইম শ্ব' হয় আপোনালোকে এবাৰে চাব পাৰিব আপোনালোকে কোনো গ্লাছটো জপা নিদিব জপালে ভাঙিলে আপোনালোকক ফাইন গ্লাছটো ফৰমাট কৰিছে 100 रुपीस ফাইন দিব সো ইয়ালৈ যোৱা আগত কিছুমান টাৰ্মছ এণ্ড কণ্ডিশ্যনছ আছে আপোনালোকক শুনাই দিলোঁ আৰু এতিয়া আমি মুভিখন চাম আৰু মুভিখন মই আপোনালোকক এনেকুৱা মোবাইলত দেখাই দিছোঁ আৰু আপোনালোকে এনেকুৱা চালে ইণ্টাৰেষ্ট নাপাব কাৰণ সকলো পাৱাৰ চশমাখনতে আছে সো আপোনালোকে যেতিয়া তালৈ যাব লাইভ যেতিয়া আপোনালোকে চাব চশমাখন পিন্ধি তেতিয়া আপোনালোকে ফিল কৰিব আৰু তাৰে পৰা ওলাই আমি আহিলোঁ মিৰৰ হাউচলৈ এইটো এটা আইনাৰ ঘৰ হয় আৰু ইয়াত আহাৰ আগত গ্লভছ পিন্ধি ল'ব লাগিব হাতে হাতে আৰু ইয়াতেও আপোনালোকে ওৱান টাইম এন্ট্ৰি কৰিব পাৰিব
ময়ো নিজৰ হাতত গ্লভছবোৰ পিন্ধি ল'লোঁ আৰু গ্লভছ পিন্ধিয়ে আপোনালোকে এণ্ট্ৰি কৰিব ভিতৰলৈ। বলক এতিয়া ভিতৰলৈ যাওঁ। আৰু ভিতৰৰ পৰিৱেশটো এনেদৰে গুফাৰ দৰে এণ্ট্ৰি কৰা গেটটো। ভিতৰলৈ সোমাই আহি অলপ ভয়ো লাগে। আৰু গুফাটোৰ ভিতৰেৰে এনেদৰে এণ্ট্ৰি কৰি ইয়াত ডিস্কো লাইটছবোৰ জ্বলি থাকে আৰু এনেকুৱা লাগে কি আমিও ঘূৰি আছোঁ নেকি, কিন্তু এনেকুৱা নহয়। যিহেতু লাইটবোৰ ঘূৰি থাকে সেইবাবে আমিও ঘূৰি থকা যেন ফিল হয়। এনেদৰে আমি ভিতৰলৈ গৈ আছোঁ। এইটো পাৰ কৰাৰ পিছতে আমি মিৰ'ৰ হাউচটো পাম। আৰু এইটো অলপ ভুলভুলেয়া হয় মিৰ'ৰ হাউচটো। আপোনালোকে চাই চিন্তি যাব, হয়তো খুন্দাও খাব পাৰে মিৰ'ৰবোৰত। খুন্দা খালে দুখ পাব। আপোনালোকক মই প্ৰিফাৰ কৰোঁ আপোনালোকে তলৰ দিগি চাই যাব। তলৰ দিগি যেতিয়া চাব তেতিয়া বাটটো নিজে নিজে দেখা পায়। এইবোৰ চব মিৰ'ৰ হয়। মিৰ'ৰৰ ফালে চাই গ'লে খুন্দা খাব। যিহেতু এইটো ভুলভুলেয়া হয়, ৰাস্তাটো ধৰিব নোৱাৰি। আপোনালোকে তলৰ ফালে চাই খোজ কাঢ়িব, আপোনালোকে ৰাস্তা ওলাই ল'ব পাৰিব। আৰু তাৰে পিছত আমি আহি গ'লোঁ কাৰ ড্ৰাইভিং কৰিবলৈ। এইটো হৈছে বাম্পাৰ কাৰ আৰু ইয়াত ফাইটিং কৰিব লাগে। এখন গাড়ীয়ে এখন গাড়ীত খুন্দিয়াব লাগে। ইয়াত বাচ্ছাবোৰে বিৰাট ভাল পায় আহি। আৰু ইয়াত বহুত কেইখন ঝুলনি আছে। ইয়াত বহুত কেইটা মানুহ একেলগে উঠিব পাৰে আৰু টাইমৰ লগতে ইয়াৰ স্পীডটো বাঢ়ি যায়। কাৰোবাৰ যদি মূৰ ঘূৰণি আছে ইয়ালৈ নুঠিব, কাৰণ এইটো ঘূৰি থাকে আৰু বহুত ওপৰলৈ যায়। আৰু এই নাওখনো ছেইম। ইয়াৰ এক্সপিৰিয়েঞ্চ যোনে লৈছে সিহঁতে গম পাব। বিৰাট ভয় লাগে এইখনত উঠিবলৈ। আৰু আমিও ইয়াৰে এক্সপিৰিয়েঞ্চ লৈছোঁ। আৰু মই এটা কথা কওঁ, যিহেতু একলেণ্ডলৈ যদি গৈছে, টিকেটৰ পইচা দি গৈছে আৰু ইমান টিকেটৰ পইচা দি পেলাই যদি আপোনালোকে এইটোত নুঠো সেইটোত নুঠো কৰে, তেন্তে গৈ মোৰ মতে লাভ নাই। কাৰণ লাইফত এবাৰ হ'লেও এক্সপিৰিয়েঞ্চ ল'ব লাগে এইবোৰ বস্তুৰ। আজিৰ ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো চাই ভাল পালে দেন লাইক শ্বেয়াৰ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু আপোনালোকেও যদি এতিয়ালৈ একলেণ্ড যোৱা নাই তেন্তে জল্দি গৈ আহক আৰু আপোনালোকৰ ফ্ৰেণ্ডছ ফেমিলি সকলোৰে লগত যাই এনজয় কৰি আহক। ধন্যবাদ।